নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা টিপছ আনিছোঁ, যোনটো টিপছৰ সহায়ত আপোনালোকে 1 মিনিটৰ ভিতৰত কোনোবাই যদি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যদি আনছাবস্ক্ৰাইব কৰি দিয়ে, 1 মিনিটৰ ভিতৰত আপুনি চাব পাৰিব। কিন্তু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। যদি স্কিপ কৰি চায় তেতিয়াহ'লে সম্পূৰ্ণ কথাটো আপুনি বুজি নাপাব। সেইকাৰণে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। তাৰ আগত বন্ধুসকল, এটা মোৰ সৰু ৰিকুৱেষ্ট, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ টিপছৰ মই বহুত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমে ক্ৰোম ব্ৰাউজাৰত যাব। ক্ৰোম ব্ৰাউজাৰত অ'পেন কৰিব। মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত ছাৰ্চ কৰিব ইউটিউব ছাৰ্চ কৰি দিব। ছাৰ্চ কৰাৰ পিছত এনেকৈ দেখি পাব। তাৰপিছত নিজৰ DP ফটোটোত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ক্ৰিয়েটাৰ ষ্টুডিঅ'ত যাব। মই ক্ৰিয়েটাৰ ষ্টুডিঅ'ত গৈছোঁ। তাৰপিছত যাব লাষ্টত ৰেচেণ্ট ছাবস্ক্ৰাইবাৰ। ৰেচেণ্ট ছাবস্ক্ৰাইবাৰৰ CO2 ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত দেখি পাইছে কোনে কোনে ছাবস্ক্ৰাইব কৰিছে। ছাবস্ক্ৰাইব, ছাবস্ক্ৰাইব ইয়াৰ নাম সহকাৰে আপোনালোকে চাব পাৰিব। কোনে কোনে ছাবস্ক্ৰাইব কৰি পিনে আনছাবস্ক্ৰাইব কৰিছে, ভালদৰে চাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবা। আৰু আজিলৈ এৰিলোঁ। বাই বাই, লভ ইউ। প্ৰণৱ চেনেল জিন্দাবাদ।